আমাৰ তাঁতৰ শালটো তেনেকুৱা আৰু বস্তুটো ऐसा कुछ एजुकेशन क्वालिफिकेशन नहीं है, स्किल्ड आदमी चाहिए, फिर भी अप टू 7 पास। এয়া ব্ৰহ্মপুত্ৰ পাৰত অৱস্থিত এটা ফেক্টৰী আমি ভিজিট কৰিবলৈ আহিছোঁ ইণ্ডাষ্ট্ৰিয়েল ভিজিটত। চ' আজি আমি উপস্থিত আছোঁ শিলঘাটৰ জুট মিলত। শিলঘাট মৰাপাটৰ মিল যোনটো আছে সেইটো আমি উপস্থিত আছোঁ, সেইটো আজি চাবলৈ আহিছোঁ। আচলতে বহুতে কয় যে শিলঘাটৰ জুট মিলটো বন্ধ হৈ গৈছে, কিন্তু একচুৱেলি বন্ধ হৈ যোৱা নাই। ইয়াত এতিয়াও সম্পূৰ্ণৰূপে কাৰ্যক্ষম অৱস্থাতে চলি আছে। পূৰা ইয়াতে জুট প্ৰডাকশ্যন চলিয়ে আছে বা মৰাপাটৰ বিভিন্ন আচবাববিলাক ইয়াতে বনাই আছে। চ' আজি আহকচোন আমি এই জুট মিলটোতনো কেনেকৈ কি পৰ্যায়ত কাম হয় আমি অলপমান চাবলৈ চেষ্টা কৰোঁ বা শিকিবলৈ আমি চেষ্টা কৰোঁ। শিলঘাট জুট মিলটো একচুৱেলি 1959ত আছাম ছ'চাইটি এক্টৰ আণ্ডাৰত প্ৰতিষ্ঠা কৰা হৈছিলে। আৰু এই জুট মিলটো বহুত পুৰণা হৈ গৈছে আৰু ইয়াতে বৰ্তমান 2টা প্লাণ্ট আছে। এইটো পুৰণা প্লাণ্টত আমি এতিয়া বৰ্তমান উপস্থিত আছোঁ। তো পুৰণা যদি কিন্তু প্লানটো ভালকৈ চলি আছে বুলি ক'লে তেওঁলোকে। চ' এতিয়া এইটো প্ৰথম পৰ্যায়ত কি কৰিছে, যোনটো মৰাপাট সেইটো এনেকৈ ৰ'ললৈ কনভাৰ্ট কৰিছে। এই ৰ'লটো একচুৱেলি কিছুমান প্ৰচেছৰ মাজেদি মানে অলপমান ৰিফাইন কৰি দিলে। তাত যোনবিলাক একচুৱেলি আনৱান্টেড বস্তু আছিলে বা জাবৰ জোঁথৰ যোনবিলাক আছিলে আঁতৰাই পেলালে। চ' ফাৰ্ষ্ট এইটো ষ্টেজ পাৰ হৈ গ'ল, এইটো ফাৰ্ষ্ট ড্ৰয়িং বুলি কয়। চ' নেক্সট ষ্টেজত তেতিয়া এইটো যোনটো মেচিন এতিয়া বৰ্তমান আপোনালোকে দেখি আছে, এই মেচিনটোত ফিট কৰা হ'ব। চ' ইয়াৰ পৰা নেক্সট ষ্টেজত গুচি যাব। নেক্সট ষ্টেজত সেইটো কয়, এইটোক ছেকেণ্ড ড্ৰয়িং বুলি কয়, নেক্সটটোক থাৰ্ড ড্ৰয়িং হ'ব। থাৰ্ড ড্ৰয়িং হোৱাৰ পিছত কি হ'ব, বস্তুটো আমাৰ ফ'ৰ্থ ষ্টেজলৈ যাব, যোনটো কয় স্পিনিং বুলি। সেই স্পিনিঙত কি হয় মানে, সেই যোনটো মৰাপাটটো প্ৰচেছিং হৈ কমপ্লিটলি একদম ৰিফাইন হৈ গ'ল, তাৰপিছত তাৰ পৰা কি হ'ব, সূতা প্ৰস্তুত কৰা হ'ব। চ' ড্ৰয়িঙৰ নেক্সট ষ্টেজটো আমি পালোহি এতিয়া। এইটো ষ্টেজত কি কৰা হৈছে, যোনখিনি আমি ৰ'ল দেখিলোঁ 3টা ষ্টেজ পাৰ হৈ যোৱাৰ পিছত এই ৰ'লখিনি এইটো পৰ্যায়ত আহি পেলাই দেখিছে নাই, সূতাৰ নিচিনাকৈ চুকলিৰ নিচিনা ওলাই আহিছে। এইখিনি একচুৱেলি চফ্ট হৈ গৈছে। নিচিনাকৈ কোনো থাকিব নোৱাৰিব, 1 মিনিটো থাকিব নোৱাৰে, বহুত বেছি চুকলি। পৰ্যায়টোত আমি আহিছোঁ এতিয়া। ত' ইয়াতে কি হৈছে, আমাৰ চুকলিটো আহি পেলাই ইয়াতে প্ৰেছ কৰিছে। এই বস্তুটো অলপমান পাতলা হৈ গৈছে। ইয়াৰ পিছত তালৈ গ'লে কি হ'ব দাদা? ইয়াৰ পৰা যেতিয়া যাব তালে, তাত গৈ পেলাই চুকলি হ'বগৈ। এইটো থাৰ্ড ড্ৰয়িং। স্পিনিঙত গৈ পেলাই এইটো চুকলিটো হ'বগৈ ন? এইটো চুকলিটো ইয়াতে বনি আছে, দেখিছে? চ' এনেকৈ গোটেইকেইটা ড্ৰয়িং যেতিয়া কমপ্লিট হৈ যাব, ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড ড্ৰয়িং, চ' তাৰপিছত কমপ্লিটলি যোনটো একচুৱেলি মৰাপাটৰ ৰিফাইনিং প্ৰচেছটো হৈ যাব, তাৰপিছত ই চফ্ট বনি যাব আৰু তাৰপিছতে এনেকৈ ববিনত সূতালৈ কনভাৰ্ট কৰা হ'ব। ইয়াতে এইটো সূতা কনভাৰ্ট কৰি আছে, দেখিছেনে এইবিলাক ববিনবিলাক? পৰ্যায়ক্ৰমে বেলেগ বেলেগ পৰ্যায়। চ' এই ববিনবিলাককে পিছত কি কৰিব, জোঁটৰ যোনখন শাল, তাঁতৰ শাল যেনেকৈ আমাৰ থাকে, এইখন শালখন ইয়াত লগাব আৰু বস্তা প্ৰস্তুত কৰা হ'ব। আহকচোন আমি চাওঁ। আমাৰ তাঁতৰ শালটো তেনেকুৱা আৰু বস্তুটো তাঁতৰ শালৰ নিচিনা শাল কিছুমান চলি আছে ইয়াতে। চ' এইবিলাকৰ পৰা বস্তাবিলাক তৈয়াৰ কৰা হ'ব। দেখিছেনে বস্তা বনাই আছে ইয়াত। বস্তাৰ যোনবিলাক ৰোলবিলাক তাতে বনিলে, যোনবিলাক ইয়াৰ ৰোলবিলাক দেখিছেনে, এই ৰোলবিলাক ইয়াত। এতিয়া আমি ওপৰলৈ গৈ আছোঁ, যোনটো নতুন প্লাণ্ট তাতে একচুৱেলি প্ৰতিষ্ঠা কৰা হৈছিলে ৰিচেণ্টলি। চ' সেইটো আমি চাবলৈ গৈ আছোঁ। একেই প্লাণ্টটো পুৰণাই হয়, কিন্তু মেচিনবিলাক নতুন। চ' ইয়াত একচুৱেলি শব্দ নাই, শব্দটো বহুত কম। তাত যিমান শব্দ আমি পাইছিলোঁ, শব্দটো বহুতখিনি কম। আৰু মেচিনবিলাক নতুন যিহেতু শব্দ কম হ'বই, আৰু প্ৰচেছবিলাক কমপ্লিটলি একেই হয়, খালি মেচিনৰ মেকানিজিমবিলাকহে বেলেগ হয়। আহকচোন আমি চাওঁ। এইটো দাদা কি বনি আছে ন? এইটো কি বনি আছে? মানে বস্তা বনি আছে। এইটো তাততো বনি আছে একেটা বস্তু। চ' জাষ্ট মেচিনটো বেলেগ, কিন্তু কাম একেটাই হৈ আছে। এইটো নিফা মেচিন বুলি কয়, তাতে লজাৰ বুলি কয়। চ' ইয়াৰ পৰা এনেকৈ তাৰ আগৰ নিচিনাকৈ ইয়াতে ৰছী বনি আছে আৰু ইয়াৰ পৰা গৈ সেই নিফা মেচিনত লাগিবগৈ। চ' ইয়াৰ পৰা বস্তুবিলাক আমাৰ অসমৰ বাহিৰতো যায় কিছুমান। তলত যেনেকৈ ববিনত সূতাবিলাক বনোৱা হৈছিলে, ইয়াতো একেই, খালি আধুনিক আৰু ইয়াত শব্দ নাই, কিন্তু বহুতখিনি চাইলেণ্ট হয়। এতিয়া আমি প্লান্টৰ যোনজন GM তেওঁৰ লগত অলপ কথা পাতিম। চ' হি ইজ মিষ্টাৰ দেৱাশিষ শৰ্মা, GM of this plant. So sir, अभी मतलब
इस प्लांट का कैपेसिटी कितना है, कितना प्रोडक्शन होता है? अभी इस प्लांट का कैपेसिटी है 15 टन 15 टन अभी राइट नाउ। हाँ, पर मंथ, पर डे पर डे Per day. 15 टन। तो मतलब यहाँ पे अभी कितना वर्कर्स है? वर्कर्स लगभग 200 200 है, Yes. इंक्लूडिंग इंजीनियर्स एंड ऑल, मतलब और एक्टिविटी मिला के। वर्कर स्टाफ्स मैकेनिकल हैंड्स इलेक्ट्रिकल हैंड्स सब लेके। तो सर यहाँ पे तो नौकरी करने के लिए उसका मतलब मिनिमम एलिजिबिलिटी क्राइटेरिया क्या होता है नौकरी क्या के लिए? नौकरी करने के लिए वर्कर के लिए ऐसा कुछ एजुकेशन क्वालिफिकेशन नहीं है, स्किल्ड आदमी चाहिए। फिर भी अप टू 7 पास इज प्रेफर्ड ओके ओके एंड स्किल्ड वर्कर इज प्रेफर्ड हियर। अदरवाइज हम लोग लोकल आदमी से आदमी लेते हूँ और इन लोगों को हम लोग यहाँ पे 3 महीना ट्रेनिंग देके स्किल बना लेता हूँ। और ये हो गया वर्कर लेवल का। और सुपरवाइजर स्टाफ लेवल का जो है वो है मिनिमम क्वालिफिकेशन प्रोडक्शन में टेक्सटाइल डिग्री होना चाहिए, टेक्सटाइल डिप्लोमा या सर्टिफिकेट होना चाहिए। आपका ग्रेजुएशन में आपका हाई सेकेंडरी पास या बोर्ड हाँ टेक्सटाइल में होना चाहिए, या कोई दूसरा टाइप का भी होगा वो भी चलेगा। अगर मैकेनिकल इलेक्ट्रिकल वो भी चल सकता है, लेकिन उसका मिल में काम करने का एक्सपीरियंस चाहिए। मिल में काम करने हैं। हाँ, अगर मैकेनिकल मेंटेनेंस सबके लिए मैकेनिकल इंजीनियरिंग में मैकेनिकल इंजीनियरिंग डिप्लोमा ये चाहिए। इलेक्ट्रिकल डिपार्टमेंट में इलेक्ट्रिकल जो काम करता है फिटर, उसके लिए इलेक्ट्रिकल फिटर और इलेक्ट्रिकल डिप्लोमा या डिग्री चाहिए। सर फ्रेशर के लिए कुछ भी वो ओपनिंग नहीं होता है क्या? फ्रेशर के लिए सच है, लेकिन वो हमारे मेन मिल जो है उनका थ्रू से आना पड़ेगा। ठीक है, अगर उन्होंने हम लोग को पास रिफर करे तो हम लोग ले सकता हूँ, ट्रेन करने का बंदोबस्त कर सकता हूँ। लेकिन यहाँ पे स्कोप होना चाहिए, मतलब कितना रिक्वायरमेंट है उसी हिसाब से। अभी तो फिलहाल आदमी है, हम लोग ले लेते हैं, ऐसे इसको लिया हमने बोला ही इज अ फ्रेशर ओके एडवाइजर अंडर ट्रेनिंग नाउ। तो सर मतलब यहाँ पे नौकरी करने के लिए मतलब कुछ एडवर्टाइजमेंट वगैरह निकलता है? नहीं ऐसा नहीं है ऐसा नहीं है। जैसे- ना, जैसे like वो मेन मिल से हमारा ये तो है यूनिट 2 असम कोऑपरेटिव जूट मिल, यह यूनिट 2 वहाँ यूनिट 1 इज द मेन मिल हम लोग बोलते हैं यहाँ पे। उसका जो मैनेजमेंट है वो है मेन मैनेजमेंट। हम लोग इधर हम लोग का अंडर में है, हम लोग चाहता हूँ, लेकिन विद द कोलैबोरेशन ऑफ दोज मैनेजमेंट। तो आगे जो भी करता है रिक्वायरमेंट वगैरह जो भी है वहाँ से ही पब्लिकेशन वहाँ से ही रिक्वायरमेंट देता है। तो ऑनलाइन आता है क्या उसका रिक्रूटमेंट का? नहीं ऐसा अभी तो कोई बंदोबस्त नहीं आता है। अभी तक नहीं होता है। तो मतलब पूरा जितना भी ऐसा जो भी है आपका इसमें मान लीजिए यहाँ का कॉर्पोरेशन लेवल या काउंसिल लेवल डिस्ट्रिक्ट लेवल में जानकारी होता है। ओके अभी जितना भी मशीनरी है सब वर्किंग कंडीशन में है या कुछ खराब है? एवरी मशीन इज अंडर वर्किंग कंडीशन एक्सेप्ट दिस 2 मशीन। दिस 2 मशीन नया खरीदा है? सब नया खरीदा है। ये 2 मशीन अभी अंडर इलेक्शन में है, ओके अभी नहीं बैठा। कुछ मतलब फ्यूचर प्लानिंग कुछ है इसको मतलब एक्सटेंड करने के लिए, एक्सपेंशन करने के लिए? एक्सपेंशन करने के लिए प्लानिंग है, लेकिन यहाँ पे जगह कम है। जगह का अभी जो प्लान का जगह यहाँ से लगे इतना ब्रेथ है विथ आप जो भी बोलो, इसके अंदर ज्यादा हमेशा हम मार नहीं पाएंगे। दूसरा जगह में हम कर सकते हैं, लेकिन यहाँ पे नहीं हो पाएगा। थोड़ा बहुत बढ़ सकता है, ज्यादा नहीं। थैंक यू सर। ओके थैंक यू वेरी मच, थैंक यू। বহুত কিবা কিবি কৰিব লগা হয়, তাৰপিছতহে এটা বস্তা মানে তৈয়াৰ হৈ ওলায়। আগতে দেখুওৱা নিচিনা ড্ৰয়িং মেচিন এইটো অলপ চাউণ্ডটো কম। তো একেটা বস্তুৱে এইটো মৰা বুলি কয় অঁ অঁ আৰু ইয়াৰ পৰা এইটো স্পাইডাৰত লাগে। কোনটো? এইটো মৰাটো আহি পেলাই স্পাইডাৰত লাগে, প্ৰথমতে এইটোত লাগে ন? স্পাইডাৰত লাগে। তাৰপিছত তাৰপিছত আমাৰ বেকাৰ কাৰ্ডলৈ যাব। এইটো কাম কি? এইটো বেটচিন ডিপাৰ্টমেণ্ট হয় এইখিনি। অ'কে অঁ ইয়াৰ পৰা আকৌ ৰোলটো হয় মানে ন? ইয়াৰ পৰা ফাৰ্ষ্ট ৰোলটো স্লাইবাৰ হয়। অ'কে চ' এইটোৱে আছিলে আমাৰ শিলঘাটৰ বিখ্যাত জুট মিল। আৰু ইয়াৰ একচুৱেলি লোকেশ্যনটো বহুত ভাল, ওচৰতে ব্ৰহ্মপুত্ৰ আছে ফ্ৰণ্টত, আৰু লগতে আছে আমাৰ শিলঘাটৰ কামাখ্যা টেম্পল। এই মিলটো বহুতেতো বন্ধ হৈ গৈছিল বুলিও ভাবে, ময়ো বন্ধ হৈ গৈছিল বুলিও ভাবিছিলোঁ, কিন্তু দেখি পেলাই গম পাইছোঁ যে কাৰ্যক্ষম অৱস্থাত আছে। আৰু যদি গভমেণ্টে বিচাৰে এইটো একচুৱেলি চলাই যাব পাৰে। বহুত লোকে ইয়াত সংস্থাপনো পাব যদি এক্সপানশ্যন কৰিব পৰা যায়। চ' এই সম্পদটো যাতে আমাৰ সদায় যাৱতীযুগীয়া হৈ থাকে, আমি তাকে কামনা কৰিলোঁ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।